ৰাইজ নমস্কাৰ, ভালনে সকলোৰে? তো ওলালোঁ অলপ বজাৰত কৰিব গোটেইকেইজনে, যিহেতু কালি ভণ্টিৰ বিয়া। তো আহি এম বজাৰ পালোঁ, এম বজাৰৰ পৰা অলপমান কিবা কিবি বস্তু লৈ বাহিৰত আহি থাৰখন দেখিলোঁ, পিছে অকাতটো মোৰ পিলপিলিৰ নিচিনাহে। আৰু বাহিৰত আহি আমাৰ ভাস্কৰ ভাই পাই গ'ল ফেন। তো ফেনৰ লগত এনেকৈ ফটো চটো উঠাৰ পিছত আমি হোটেলত সোমালোঁ, যিহেতু বিৰাটে ভোক লাগি আছিল আৰু ইয়াত খানা বহুতেই বেছি টেষ্টি হয়, যোনখন হোটেলত আমি খাইছোঁ। তো এইপিনে আমাৰ ফটোগ্ৰাফাৰেও পূৰা একদম ষ্টাইল মাৰি আছে, দেখিছেনে? তো আহি কিনে বঢ়িয়াকৈ গোটেইকেইজনে প্ৰমোশ্যন ভিডিঅ'ত লাগি। আৰু ইপিনে ৰাতি কইনাৰ ভায়েকৰ অৱস্থা চাওকচোন, কি হ'ব, পূৰা বাহুবলী। আৰু হৈ গ'ল ৰাতিপুৱা, আজি হ'ল ফাইনেল ডে। এয়া পানী তোলাৰ পৰিৱেশ চাওক, সকলোবিলাকে এনেকৈ ওলাইছে পানী তুলিবৰ কাৰণে। আৰু লাষ্টত এনেকৈ মাহ হালধিৰে আমাৰ কইনাক ধোৱা হোৱাৰ পিছত এয়া বেণ্ড পাৰ্টি দেখিছে। আৰু এয়া সুমন, আমাৰ মেকআপ আৰ্টিষ্ট, আৰু বা আৰু ভিনদেউ ফটোশ্বুটত লাগিল, সন্ধিয়া হ'ল যিহেতু। আৰু ইপিনে মা দেউতায়েও চান্সতে ডেন্স মাৰিব নিদিলে, মা দেউতায়েও পূৰা ফটোশ্বুট উঠিলে। ইপিনে আমাৰ আউটফিট চেক কৰক, কইনা ভায়েক আৰু মোৰ। আৰু অলপ লাজ ভয় কৰি ভণ্টি এনেকৈ থিয় দি আছে। আৰু পাকঘৰতো অলপ সোমাই দিলোঁ, চালোঁ অলপ পাকঘৰৰ পৰিৱেশ। আৰু ইপিনে চবে নাচাতো ব্যস্ত, একদম পূৰা ফূৰ্তি কৰি নাচি থাকোঁতে আহি গ'ল দৰা। তো দৰাক এনেকৈ উষ্ম আদৰণি জনোৱা হ'ল পূৰা একদম। তাৰে পিছত এয়া দৰা ঘৰৰ পাৰ্টিৰ মানুহখিনি আৰু সকলোবিলাক নিয়ম চিয়ম কৰি কইনাক আমি এনেকৈ শেষ বিদায় দিলোঁ।